মাছ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি চুজি আৰু নাৰিকলৰ লাড়ু বনাওঁ। ইয়াৰ কাৰণে প্ৰথমতে চুজিখিনি ভাজি ল'ব লাগিব। মই 1 কাপৰ জোখাৰে চুজি ভাজি লৈছোঁ, এইটো ডাঙৰ কাপ এটাৰ জোখাৰে। আৰু চুজিখিনি ভাজোঁতে জুইখিনি কম জুইৰে ভাজিব, যাতে ই বগা হৈ থাকে, ৰঙা পৰি নাযায়। তেতিয়াহে লাড়ুবোৰ দেখিবলৈ বগা হ'ব। এয়া 2টা নাৰিকল ৰুকি লৈছোঁ। ইয়াতে 2টা নাৰিকলত মই 2 কাপ আৰু আধা মানে 2.5 কাপ চেনি ব্যৱহাৰ কৰিম। যিটো কাপৰ জোখাৰে মই চুজি দিছিলোঁ, সেইটো কাপৰ জোখাৰে 2.5 কাপ চেনি মই ইয়াতে নাৰিকলত দিম। আৰু যদি অনলি মই নাৰিকলৰ লাড়ুৱে বনালোঁ হয়, তেতিয়াহ'লে 2 কাপ চেনিহে ব্যৱহাৰ কৰিলোঁ হয়। ইয়াতে চুজি দিছোঁ যিহেতু 1/2 কাপ চেনি মই বেছি ব্যৱহাৰ কৰিছোঁ, যাতে মিঠাটো বেলেঞ্চ হয়। এতিয়া নাৰিকলখিনি ভালকৈ ফ্ৰাই কৰি ল'লে হ'ল। যেতিয়া চেনিখিনি গলি যায় সেইটো পৰ্যায়লৈকে, এয়া চাওক চেনিখিনি গলিছে, অকণমান পনীয়া টাইপ হৈছে। এইখিনি সময়তে আমি ইয়াত চুজিটো যোগ কৰি দিম। তাৰপিছত ভালকৈ চুজিখিনি মিক্সিং কৰি, আৰু বেছি ফ্ৰাই কৰিব নালাগে, চুজিখিনি মিক্স হোৱাৰ পিছতে নমাই দিব পাৰিম আমি। খালি ভালকৈ এবাৰ মিক্স কৰি ল'ব, আৰু এই মিক্সিঙৰ সময়ত জুইটো একদম কমাই ৰাখিব, নাইবা আপুনি জুইটো বন্ধ কৰি দিলেও কোনো কথা নাই। এতিয়া চুজি আৰু নাৰিকলৰ মিক্সাৰখিনি নমাই আনি এনেকৈ ধুনীয়াকৈ হাতেৰে থেপি দিব, যাতে ই গৰম হৈ থাকে। যিহেতু চুজি আছে, সোনকালে টান হৈ যায়, লাড়ুবোৰ সোনকালে বনাব। আৰু চুজি আৰু নাৰিকলৰ লাড়ু বনাব বহুত ইজি হয়। প্ৰথম যদি ঢিলাও হৈ থাকে আপোনালোকে চিন্তা নকৰিব, যিহেতু চুজি আছে, ধুনীয়াকৈ শুহি ল'ব পানীবোৰ, টান হ'বই লাড়ু। আৰু মই ওচৰত পানী ৰাখিছোঁ, এখন গামোচা ৰাখিছোঁ। কিহৰ কাৰণে লাড়ুটো বনাই থাকিলে আমাৰ চেনিৰ যিটো ৰস সেইটো হাতত লাগে, আৰু চুজিবোৰ অকণমান ডাঠ টাইপৰ হাতত লাগি হাতখন সৰসৰীয়া টাইপ হয়, তেতিয়া লাড়ুবোৰ ভাল চেপত নাহে। তো আপুনি তেতিয়া সেইখিনি সময়ত পানীখিনিৰে চাফা কৰি ল'ব, নহ'লে মই ছুৰীখনেৰে যেনেকৈ চাফা কৰিছোঁ সেনেকৈ চাফা কৰি আকৌ লাড়ু বনাবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনাৰ লাড়ুবোৰ দেখিবলৈ খুব ধুনীয়া হ'ব। আৰু টান হোৱাটো চিন্তাই কৰিব নালাগে, চুজিৰ লাড়ু যিহেতু টান হ'বই। যিসকলে নাৰিকলৰ লাড়ু বনাবলৈ লাষ্টত আপোনাৰ নাৰিকলৰ লাড়ু ঢিলা হৈ থাকে, কিবা হয়, তো তেখেতসকলে অকণমান চুজি মিক্স কৰি দিব, ফ্ৰাই কৰি দেই, চুজিটো ফ্ৰাই কৰি, তেতিয়া আপোনাৰ লাড়ু টান হ'বই। তো এনেকৈ চাওক, মই 2টা নাৰিকলেৰে আৰু 1 কাপ চুজিৰে, ডাঙৰ কাপৰ জোখাৰে চুজিৰে ইমানখিনি লাড়ু বনালোঁ। আৰু সহজতে হৈ গৈছে, বনাবৰ কাৰণে কোনো অসুবিধা নাই। আৰু দেখিবলৈও খুব ধুনীয়া হৈছে, বগা হৈছে। খাবলৈতো ক'বই নালাগে, নাৰিকলৰ লাড়ুতকৈও চুজি আৰু নাৰিকলৰ মিক্সিং যিটো লাড়ু হয়, সেইটো কিন্তু মই খাই খুব ভাল পাওঁ। আপোনালোকে কেনে পায় জনাব। লাড়ু বনোৱা কামটো কৰি ভালো লাগে। এয়া চাওক ইমানখিনি লাড়ু। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।